তো গোসাইগাঁও RNB চিভিল হস্পিটেল এইটো আমাৰ সাব ডিভিজনেল ৰেফাৰেল হস্পিটেল। পেৰিফেৰিয়েল হস্পিটেলবিলাকত আমাৰ ইনভেষ্টিগেশ্যনবিলাক হয় আৰু ইয়াতে ৰেফাৰ হয়, মানে ক্ৰিটিকেল পেচেণ্টবিলাক ইয়াত ৰেফাৰ হয়। কিন্তু আমি ইয়াতেও ভালকৈ চাবৰ কাৰণে আমাৰ ডক্টৰবিলাকে ইকুইপমেণ্টৰ অলপ অভাৱ আছিল আৰু যিটো আমাৰ ক্ৰিটিকেল ছাৰ্ভিচ কেয়াৰ কৰিবৰ কাৰণে আমাৰ ছাফিচিয়েণ্ট ইকুইপমেণ্টৰ অভাৱ আছিলে। এই অভাৱটো দূৰ কৰিবৰ কাৰণে এইবাৰ আমি BTC গভৰ্ণমেণ্ট ফালৰ পৰা ইয়াত অপাৰেশ্যন থিয়েটাৰটো আমি খুব সুন্দৰকৈ একদম ছফিষ্টিকেটেড অপাৰেশ্যন থিয়েটাৰ আমি ৰেডি কৰি উলিয়াইছোঁ, য'ত আমাৰ অৰ্থ বা হাড়ৰ যিমান প্ৰব্লেমবিলাক বা অপাৰেশ্যনেল যিটো প্ৰচিডিউৰ মানে সুন্দৰকৈ আমাৰ ডক্টৰছবিলাকে যাতে কাম কৰিব পাৰে ইয়াৰ কাৰণে ইয়াত খুব ছফিষ্টিকেটেড মেচিন ইয়াত লৈ অহা হৈছে। আৰু এনাস্থেচিয়া আমাৰ ষ্টেচন আমি দুখন ENT আৰু আমাৰ অৰ্থ আৰু মানে গাইনী যিটো আমাৰ কেতিয়াবা অপাৰেশ্যনেল এইটো লাগে, ইয়াৰ কাৰণে আমি দুটা এনাস্থেচিয়া মানে ৱাৰ্ক ষ্টেচন আমি ইমিডিয়েট আমি ইয়াত ইকুইপ কৰিছোঁ। মুঠতে ENT, অৰ্থ আৰু গাইনী এইটো ক্ষেত্ৰত যাতে আমাৰ ডক্টৰছবিলাকে ভালকৈ খুব ক্ৰিটিকেল বেমাৰ হ'লেও যাতে আৰু দূৰত ৰেফাৰ কৰিব নালাগে, ইয়াতেই তেওঁলোকে যাতে অপাৰেশ্যন কৰি ট্ৰিটমেণ্ট বা ৰাইজক সেৱা কৰিব পাৰে, ইয়াৰ কাৰণে এইখন ইকুইপ কৰা হৈছে। আৰু অপাৰেশ্যনৰ পিছত যিটো ক্লিনলিনেছ ইয়াত আমাৰ চাফ চুতুৰা যিমানবোৰ কৰিব লগা ইকুইপমেণ্টৰ প্ৰয়োজন আছে সেই গোটেইখিনি বস্তুবিলাক আমি RNB চিভিল হস্পিটেল গোসাইগাঁৱত আমি অৰ্পণ কৰিছোঁ আজি। আৰু আশা ৰাখিছোঁ আমি সমাজ আৰু মানৱ সেৱাৰ কাৰণে ইয়াত আমি হস্পিটেল বনাইছোঁ আৰু ইয়াতে আমি প্ৰফেশ্যনেল হিচাপে ডক্টৰবিলাকে ইয়াতে নিজৰ জীৱন নিৰ্বাহৰ লগতে এটা মৰেল ৰেছপনচিবিলিটি লৈ যে এটা মানৱ সেৱাৰ গুৰু দায়িত্ব লৈ পেলাই ইয়াতে কাম কৰি আছে, তেখেতসকলে যাতে সুন্দৰকৈ আমাৰ এই হস্পিটেলত গোটেই অঞ্চলৰ ৰাইজক সেৱা কৰিব পাৰে তাকেই মই অনুৰোধ কৰিছোঁ। আৰু BTC ফালৰ পৰা যিমানখিনি আমি সহায় কৰিব লাগে, আমি হস্পিটেলৰ উন্নতিৰ ক্ষেত্ৰতেই হওক বা হস্পিটেলখনক যাতে আধুনিকৰণ ক্ষেত্ৰতেই হওক, ইয়াৰ ৰাইজক সেৱা কৰাত কোনো ধৰণৰ যাতে গাফালিতি নহয় তাৰ কাৰণে আমাৰ এডমিনিষ্ট্ৰেশ্যন আছে আৰু আমাৰ হস্পিটেল মেনেজমেণ্ট কমিটি আছে। আমাৰ মেনেজমেণ্ট কমিটিৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ এই অঞ্চলৰ সমাজকৰ্মীসকলক লৈ যিটো আমি মেনেজমেণ্ট কমিটি গঠন কৰি দিছোঁ, তেখেতসকলৰ হাতত আজি এই আধুনিক অপাৰেশ্যন থিয়েটাৰবিলাক আমি হেণ্ড অভাৰ কৰি গৈছোঁ আজি। এইখিনি